ব্ৰিজত খোজকাঢ়ি আহিলোঁ। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ আহিছিলে, উদ্বোধনী কৰিলে। আমি এতিয়া ব্ৰিজত খোজকাঢ়ি লৈ এতিয়া মাইনা কলেজ আৰু মই স্কুলৰ পৰা লৈ বেগটো থৈ আহি গৈছিলোঁ হা, এতিয়া চালোঁ। আৰু ব্ৰিজখন উদ্বোধনী কৰিলে এতিয়া কুমাৰ ভাস্কৰ বৰ্মা পুৰণীয়া সেতু। আৰু ইমানে ধুনীয়া লাগিছে, মানে ভাল লাগিছে। আহিলোঁ এতিয়া আৰু চাব সম্পূৰ্ণকৈ, ভিডিঅ' চাব এতিয়া ধুনীয়া লাগিছে। ভিডিঅ'টো চাব সম্পূৰ্ণকৈ, ভাল লাগিব একদম সম্পূৰ্ণ শেষলৈ চাব। এতিয়া আহি আছোঁ ঘৰৰ ফালে, খোজকাঢ়ি আহি আছোঁ। ব্ৰিজৰ পৰিৱেশ, মানুহ দেখিছেনে কিমান মানুহ আছে, একদম পূৰা খোজকাঢ়ি আহি আছোঁ। এতিয়া ইমানেই ভাল লাগিছে চাব সম্পূৰ্ণকৈ। আৰু ইয়াৰে ভিউটো খুবেই ভাল, আহিব আপোনালোকে চাবা। মোদী আহিছিলে, মোদী ছাৰ ভিডিঅ' কৰি আছে মানুহে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদী ছাৰ আহিছে, সঁচাই ভাল লাগিছে। গাড়ীবিলাক যাওঁতে ওচৰৰ পৰা বাই কৰি গৈছে, ইমানেই ভাল লাগিছে নহয়। একেবাৰে 12:30 বজাৰ পৰা ৰৈ আছিলোঁ, ৰৈ চালোঁ কিবাকৈ, আৰু চাই ভাল লাগিছে এতিয়া, হয়নে? একেবাৰে ধুনীয়া লাগিছে আজি। এইয়া বেনাৰ চাৰিও চাইডে বেনাৰ দেখিছেনে? এয়া ছাৰৰ বেনাৰ চাৰিও চাইডে আছে লাগে। কৰি যাব চাব। এতিয়া ঘৰ ফালে আহি আছোঁ, খোজকাঢ়ি আহিছোঁ। স্কুটি অনা নাছিলোঁ, মানে যেতিয়া প্ৰথম আহিছিলে ছাৰ তেতিয়া মানে স্কুটি আনিব দিয়া নাছিলে। আৰু এতিয়া কিন্তু স্কুটি চলিব দিছে, আৰু উদ্বোধনী হোৱাৰ পিছতে দিছে আৰু চলিব। আৰু এতিয়া গ'ল এইটো চাইডে, আমি আৰু ক'তবা গ'ল আৰু আমি আৰু এতিয়া খোজ কাঢ়ি ল'লোঁ ধুনীয়াকৈ। এতিয়া আৰু ঘৰ ফালে আহি আছোঁ। বাই বাই, এতিয়া ঘৰত গৈ লগ পাই আছোঁ। ভিডিঅ' আপলোড কৰিম, সম্পূৰ্ণকৈ চাব ভিডিঅ' আপোনালোকে। আৰু এডিট কৰি ধুনীয়াকৈ এতিয়া ভিডিঅ' ঢালিম, আপোনালোকে চাব। ইয়াৰে ভিউটো দেখিছেনে? ইমান ধুনীয়া লগা নহয় ভিউটো, একেবাৰে পানী আছে, বালা আছে, ব্ৰিজখন আছে, ইমানেই ধুনীয়া লাগিছে নহয়। চাৰিও চাইডে পানী, একেবাৰে কিবা এটা ভাল লাগি আছে। আৰু মানে সেইফালে আগৰ ফালে গ'লেও পানী, ব্ৰিজৰ তলতো ইমান ধুনীয়া পুখুৰী ষ্টাইলত কিন্তু পানী আছে, ইমানে কিবা এটা ভাল লগা আছে নহয়। আৰু বাৰিষা হ'লে ব্ৰিজখনৰ মানে একদম পূৰা তলতে, একদম পূৰা বহুত পানী, একদম ব্ৰিজখনৰ তল বুলি নাই, একদম পূৰা পানীয়ে পানী হৈ থাকিব বাৰিষা হ'লে। আৰু এতিয়াতো ধৰ পানী আছে, অকণ আছে, মানে এতিয়া আগৰ ফালে গ'লে বেছি আছে, আৰু এইফালে আৰু যোৱা ৰাস্তাত। এয়া এইখনে হয়, আজি এইখন উদ্বোধনী কৰিলে কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু, এইখনে মই হয়। নকওঁতেই ভাই। মানে আজি যিখন ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছাৰে উদ্বোধনী কৰিলে, এইখনে হয় ব্ৰিজখন। ইমান ধুনীয়া লাগিছে নহয়, ইয়াৰে ভিউটোতো ক'বই নালাগে। বিৰাটেই ধুনীয়া, একেবাৰে নদী পাৰ হ'ব পাৰি, বুলি কৈ ধুনীয়াকৈ নদী পাৰ হ'ব পাৰি। আৰু এইটো মৰ্ণিং ৱাক কৰাৰ কাৰণে ইমানেই ধুনীয়া পৰিৱেশ নহয়, খুবেই এটা ভাল লাগে। প্ৰথম ব্ৰিজৰ উদ্বোধনী আহিছোঁ, কিমান ভাল লাগিছে ন, মজা লাগিছে, মজা। প্ৰথম কি ধুনীয়া পৰিৱেশ, বা ভালে লাগিছে ন, পানী চানী চাই এনেকৈ ধুনীয়াকৈ চাই। বাই বাই দি আছোঁ। এয়া আজি যে উদ্বোধনী হ'ল, সেই ব্ৰিজখন কুমাৰ ভাস্কৰ বৰ্মা দলং উৰণীয়া সেতু, মানে এইখনে আজি উদ্বোধনী কৰা হ'ল। ইমান ধুনীয়া লাগিছে, দেখিছেনে ইয়াৰে ভিউটো? খুব ধুনীয়া ইয়াৰে ভিউটো, একেবাৰে ধুনীয়া লাগে ইয়াৰে ভিউটো। যাম, উঠিম, ইয়াৰ পৰা এনেকৈ পাৰ হ'ম,